আজি আমি আহিছো উন্মাদনাৰ শুটিংৰ কাৰণে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আমি আজি শুটিং কৰিব যাম উন্মাদনা। অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে উন্মাদনা, এখন খুব ধুনীয়া চুটি ছবি। আমি মেকআপ চেকআপ ইয়াতে লৈ মেলি যাব ওলাইছোঁ এতিয়া খুব ধুনীয়া এটা লোকেশ্যনলৈ, আৰু লোকেশ্যনটো হ'ল গুৱাহাটীৰ কাষতে পানীখাতি। আজি আমাৰ শ্বুটিঙৰ ছেকেণ্ডটো দিন। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, খুব ধুনীয়া পাব। খুব ধুনীয়া এটা লোকেশ্যন পানীখাতি, তাতে বহুত শ্বুটিং কৰিবলৈ আহে। মই এবাৰ প্ৰথম যাব ওলাইছোঁ তাত শ্বুটিং কৰিবৰ কাৰণে। ব'লকচোন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মোৰ আহিবলগীয়া নতুন চুটি ছবিবোৰ আৰু ৱেব ফিল্ম ইয়াতেই আমি আপলোড কৰিম। ফাইনেলি বন্ধু বান্ধৱীসকল, আমি আহি পাই গ'লোঁ সেই পানীখাতি, আৰু এইজন হ'ল আমাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ, আৰু এইগৰাকী হ'ল আমাৰ মেকআপ আৰ্টিষ্ট। তেখেতে আজি আমাক মেকআপ কৰিছে, আৰু এইফালে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ লাইটৰ দাদা দোকানৰ পৰা কিবা কিবি কিনিছে। তাৰপিছত আমি আগবাঢ়ি আহিলোঁ, আহি পেলাই দেখা পাওঁ খুব ধুনীয়া ভাগ মন্দিৰ ভাগ দেখা পাই মনটো কিবা শান্তি লাগি গ'ল। ৰাতিপুৱাই কাম কৰিবলৈ আহিছোঁ, আৰু কামৰ জেগাত এনেকৈ মন্দিৰত যদি সোমাই পেলাই মানে ভগৱানক দৰ্শন কৰি পেলাই যদি যাব পাৰোঁ, মনটো কিবা দিনটো শান্তি লাগি থাকে, পবিত্ৰ লাগি থাকে। আৰু ঈশ্বৰকে চিন্তা কৰিলোঁ কামখিনি যেন আজি ভালে কুশলে ওলাই যায়। আৰু এইফালে আগবাঢ়ি গৈ দেখা পাওঁ ইমান ধুনীয়া লাগিছে লোকেশ্যনটো। ৰাতিপুৱাই আহিছোঁ তাতে, একদম খুব ধুনীয়া এজাক বতাহ মাৰি আছে, ফিৰ কেনে একদম চেঁচা বতাহ। আজি ইয়াত কাম কৰি একদম মজা লাগি যাব, মানে আহিয়ে ভাল লাগি গৈছে কিবা এটা। আৰু আমাৰ এইফালে গোটেই ডাইৰেক্টৰ, প্ৰডিউচাৰ, লাইটৰ, কেমেৰা চব গৈ পেলাই আগতেকে লোকেশ্যনটো চাই থাকে। মই লাহে লাহে পিছত ভিডিঅ' কৰি আহি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু এয়াই হ'ল আজি আমাৰ দিনটোৰ কাৰণে অহা লোকেশ্যনটো পানীখাতি। চাওক কিমান ধুনীয়া। হিৰোইন ৰ'দত শুকুৱাই তাইক মাৰিছে। এই জ্বালা শ্বুটিং চাই ভাল লাগে। কিন্তু বিৰাট কষ্ট দেই। লোকেশ্যনটো আজি বহুত ধুনীয়া, বিউটিফুল লোকেশ্যন। চাই থাকক শেষলৈ আৰু মজা পাব। গান এটা গোৱা অলপ নাচি দিয়া, নাচা অলপমান নাচা, কঁকালটো হিলাই মানে মানে গাব পাৰিম। বাসৱী নামটো কি আছিলে? পবি। এটা আমাৰ লোকেশ্যন মানুহ সাংঘাতিক ৰোমান্টিক জেগা বুজিছেনে?